কংগ্ৰেছ দলটো দুৰ্বল নহয়। যিটো দলে ভাৰতবৰ্ষখন স্বাধীনতা কৰিছিল বা স্বাধীনতা আনি দিছিল সেই কংগ্ৰেছ দল দুৰ্বল নহয়। এটা কথা আমি এইটো অৱশ্যে স্বীকাৰ কৰিব লাগিব, তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে যেতিয়া নেকি BTC চুক্তি হ'ল, BTAD চুক্তি হোৱাৰ লগে লগে তেখেতে BPFক সেই সময়ত স্বতন্ত্ৰভাৱে শাসনভাৰ গতাই দিছিল। 17 বছৰ তেওঁলোকক চলাবলৈ দিছিল। পৰৱৰ্তী সময়ত BPF সত্তাৰ পৰা তেওঁলোকক আঁতৰি গ'ল আৰু UPPL দল আহিল। 5 বছৰ তেওঁলোকে ৰাজত্ব কৰিলে। এই 22 বছৰ কংগ্ৰেছ দলে আমাৰ BTC অঞ্চলত তেওঁলোকে কোনো ধৰণৰ কাৰ্যসূচী লোৱা নাছিল বা এইটো দখল কৰাৰ কাৰণে চিন্তা কৰা নাছিল। 22 বছৰ থকাৰ কাৰণে হয়তো BTC অঞ্চলত আমাৰ কংগ্ৰেছৰ স্থিতি যিখিনি মজবুত হ'ব লাগিছিল কিছু মজবুত দেখিবলৈ পোৱা নাই। যোৱা 2025 যি BTC নিৰ্বাচন, সেই নিৰ্বাচনৰ পৰাই প্ৰথম পদক্ষেপ লৈছে আৰু তেতিয়াৰ পৰাই আমি ইয়াত আৰম্ভ কৰিছোঁ আৰু পূৰ্ণাংগ পৰ্যায়ভাৱে বিধানসভাৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনৰ অংশগ্ৰহণ আমি BTC অঞ্চলতো কৰিছোঁ। আৰু দুৰ্বল বুলি যিটো ভাবাটো ভুল, কেতিয়াও আমি দুৰ্বল নহয়। এই দলটো সবল আৰু এই দলৰ নেতৃত্বতে কংগ্ৰেছ দলে এইবাৰ চৰকাৰ গঠন কৰিব। BJP চৰকাৰ আমি বহু দূৰলৈ পঠাই দিম। ব্ৰহ্মপুত্ৰত আমি তেওঁলোকক উটুৱাই দিম। অহা 9 তাৰিখলৈ যিটো বিধানসভা সমষ্টিৰ নিৰ্বাচন, সেই নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আমি আজি টাউনপুৰ বিধানসভা সমষ্টিৰ কাৰণে ষ্টিয়াৰিং কমিটি, সেই ষ্টিয়াৰিং কমিটিটো আমি কাৰ্যালয়টো আজি উদ্বোধন কৰিলোঁ। আৰু এই চেগতে এই কাৰ্যালয়ৰ পৰাই আমাৰ যিটো পলিচি, সেই পলিচিটো আমি কৰি যাম, কেনেকৈ আমি এই বিধানসভা সমষ্টিটো জিকি লৈ যাব পাৰোঁ। কাৰণ ইয়াতে যিটো মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে হ'ল প্ৰাক্তন MP তথা অসম চৰকাৰৰ বিধানসভা সমষ্টিৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন CEM প্ৰমোদ বড়ো ডাঙৰীয়া তথা বৰ্তমানৰ MP তেখেতৰ লগত যুঁজি যোৱাটো মোৰ কাৰণে সৌভাগ্য বুলি ভাবিছোঁ। কংগ্ৰেছ কমিটি দুৰ্বল নহয়, কংগ্ৰেছ কমিটি সবল। ময়ো দুৰ্বল নহয়, ময়ো সবল। তেওঁলোকে যেনেকৈ হাই ভল্টেজ, ময়ো হাই ভল্টেজ। মই তেখেতৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিম আৰু এই টাউনপুৰ বিধানসভাটো সমষ্টিটো আমি ৰাইজৰ সহযোগত বিপুল ভোটত জয়ী হৈ যাম। সেইকাৰণে আমি প্ৰস্তুতিটো আজিৰ পৰাই তৈয়াৰ কৰিছোঁ। দুৰ্নীতিৰ বিষয়ে আমি ৰাইজৰ ওচৰলৈ লৈ যাম। দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ যিখিনি জাতি যিটো চৰকাৰে কাম কৰি আছে, যেনেকৈ মিয়াসকলক যেনেকৈ আজি বৰ্তমান যিটো চৰকাৰ BJP চৰকাৰে যেনেকৈ প্ৰতাৰিত কৰি আছে, অশান্তিত ৰাখিছে। ৰিক্সা ভাড়া যদি 5 টকা হয় 3 টকা দিবলৈ বিচাৰিছে আৰু বিভিন্ন দুৰ্নীতি কৰি আছে। মাটি চোৰ, পানী চোৰ আৰু লগতে ইয়াতে গৰু চোৰ এনেকৈ কৰি আছে। এই চৰকাৰটো আমাক নালাগে, জনসাধাৰণে বিচৰা নাই। তেওঁলোকে জনসাধাৰণৰ স্পষ্ট মত, আমাক পৰিৱৰ্তন লাগে। আমাৰ BJP চৰকাৰ হাটাওক আৰু কংগ্ৰেছ চৰকাৰ বাচাওক আৰু অসমখন নতুনভাৱে আমি গঢ়িবলৈ বিচাৰিছোঁ। সন্মানীয় আমাৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আৰু তেখেতক আমি টাউনপুৰ বিধানসভা সমষ্টিতে জিকি পুৰস্কৃত কৰি আমি তেখেতক মুখ্যমন্ত্ৰী হোৱাত আমি সহায় কৰাৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজে আজি দলে বলে ওলাই আহিছে। বৰ্তমান দেখা গৈ আছে যে অসমৰ যিটো পৰিস্থিতি, অসমৰ পৰিস্থিতি সাপেক্ষে অসমত যিটো সাম্প্ৰদায়িকতা BJP চৰকাৰে আৰম্ভ কৰিছে, হিন্দু মুছলিম বুদ্ধ খ্ৰীষ্টান সাম্প্ৰদায়িকতা যিটো আৰম্ভ কৰিছে, এই সাম্প্ৰদায়িকতাৰ নিৰ্মূল কৰাৰ কাৰণে আমাৰ কংগ্ৰেছ দলে এইবাৰ অসমত গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছৰ পৰা তেখেতৰ নেতৃত্বত গোটেই অসমত শদিয়াৰ পৰা ধুবুৰীলৈ যিটো কংগ্ৰেছৰ এটা ঢৌ আনিছে, যিটো বাতাবৰণ আনিছে, ইয়াৰ দ্বাৰা স্পষ্ট বুজা গৈ আছে যে অসমত সাম্প্ৰদায়িকতা যিটো ব্যক্তিগত তাৰমানে তেওঁলোকৰ স্বাৰ্থৰ যিটো ৰাজনীতি চলাইছে, এই BJPক উৎখাত কৰি এইবাৰ অসমত গৌৰৱ গগৈৰ নেতৃত্বত সুস্থিৰ এখন চৰকাৰ, সকলোৰে সম অধিকাৰ, সকলোৰে সম মৰ্যাদা লৈ অসমত দিছপুৰত এখন তাৰমানে সুস্থিৰ চৰকাৰ গঠন কৰিব বুলি কংগ্ৰেছে সকলো অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন সমষ্টিৰ কংগ্ৰেছীয়ে
বন্ধু বান্ধৱীসকলে মাৰ বান্ধি থিয় হৈছে যে এইবাৰ বিজেপি ভ্ৰষ্টাচাৰী চৰকাৰক সাম্প্ৰদায়িকতা চৰকাৰক ব্ৰহ্মপুত্ৰ দলিয়াই দি এইবাৰ সুস্থিৰ এখন সবল চৰকাৰ গৌৰৱ গগৈৰ নেতৃত্বত গঠন কৰিব বুলি সকলো কংগ্ৰেছ বন্ধু বান্ধৱীসকলে মাৰ বান্ধি থিয় হৈছে। ৰাফেল দৈমাৰী 100% জিকিব, কিয়নো বি টি আৰ অঞ্চলত বিগত বৰ্ষত দেখিবলৈ গ'লে যে এনেকুৱা কংগ্ৰেছৰ নেতৃত্ব তাৰমানে লোৱা মানুহ আছিল। এইবাৰ আমাৰ অসমত যিহেতু কংগ্ৰেছ চৰকাৰ হ'ব, এই কংগ্ৰেছ চৰকাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বুজিবলৈ পৰা তাৰমানে গৈছে যে আমাৰ তামোলপুৰ সমষ্টিত বিগত বৰ্ষত কংগ্ৰেছৰ যদিও MLA নাছিল মাজত, এইবাৰ আমাৰ ৰাফেল দৈমাৰী এজন তাৰমানে সবল প্ৰাৰ্থী। কেনেকুৱা সবল? সুস্থ, জ্ঞানী, শিক্ষিত আৰু চাৰিওফালৰ পৰা তাৰমানে যোগ্য প্ৰাৰ্থী হিচাপে তেখেতে তাৰমানে জিকিব বুলি তাৰমানে সকলোৱে তেখেতৰ পিছত লাগিছে। ধৰ্ম বৰ্ণ নিৰ্বিশেষে খ্ৰীষ্টান, বৌদ্ধ, জৈন, মুছলিম, হিন্দু, বড়ো, আদিবাসী সকলোৱে তেখেতক জয়যুক্ত কৰাৰ কাৰণে তেখেতৰ পিছত তাৰমানে মাৰ বান্ধি থিয় হৈছে। এইবাৰ ৰাফেল দৈমাৰীক এই দুই নেতা, হাই প্ৰফাইল নেতা বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বৰদেৱক পৰাজিত কৰি বিপুল ভোটত জয়যুক্ত কৰিব বুলি তাৰমানে আশা ৰাখিছোঁ। আৰু তেখেতে অকল MLA হিচাপে তাৰমানে নহয়, গৌৰৱ গগৈৰ নেতৃত্ব যেতিয়া আমাৰ দিছপুৰত তাৰমানে চৰকাৰ হ'ব কংগ্ৰেছৰ, তেতিয়া তেখেতক তাৰমানে মিনিষ্টাৰ এটা তাৰমানে মিনিষ্টাৰী পাব বুলি আমি আশা ৰাখিছোঁ।